অম্বেষণৰ এক মহান যাত্ৰাৰে মণিকাঞ্চন বিদ্যা মন্দিৰৰ প্ৰতিষ্ঠা দিৱস। নগাঁও মৰিগাঁৱৰ দাঁতিকাষৰীয়া এখন অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান মণিকাঞ্চন বিদ্যা মন্দিৰ 2016 চনতে স্থাপিত হোৱা বিদ্যালয়খনে 6টা বছৰে জৰাবাৰীৰ কণ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ অঞ্চলটোত দি গৈছে শৈক্ষিক বাৰ্তা। উক্ত দিনা মুকলি সভাত উপস্থিত থাকি প্ৰতিষ্ঠাপক বিষ্ণু ভাগৱতীয়ে কয়, ছাত্ৰ ছাত্ৰীসকলক কেৱল নম্বৰ পিছত নদৌৰাব, তেওঁলোকক মানুহ হোৱাৰ দিশে আগবঢ়াওক। ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক মানসিক উৎকৰ্ষ সাধনৰ লক্ষ্যৰে বৃহস্পতিবাৰে বিদ্যালয়খনৰ পৰা উলিওৱা হয় এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। চৰকাৰী বিদ্যালয়ৰ তুলনাত মণিকাঞ্চন বিদ্যা মন্দিৰে পিছপৰা অঞ্চলটোত যি শিক্ষাৰ নদী বোৱাবলৈ সক্ষম হৈছে সেয়া সঁচাকৈ শলাগ ল'বলগীয়া। চৰাবাৰীৰ পৰা পুলক নাথ, টাইমছ গুৱাহাটী। উপলক্ষে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰা আজি উদ্বোধনৰ আমি আমাৰ অতি শ্ৰদ্ধা জনকল্যাণ মৰিগাঁও সচিব শ্ৰদ্ধা প্ৰণৱ চেগেদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আমাৰ মাজত আমি তেখেতক আজি এই সাংস্কৃতিক শোভাযাত্ৰা 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি যি সাংস্কৃতিক শোভাযাত্ৰা ইতিমধ্যে আমাৰ আয়োজন কৰা হৈছে, এই সাংস্কৃতিক শোভাযাত্ৰাৰ প্ৰাক মুহূৰ্তত ইয়াক মুকলি কৰিবৰ কাৰণে মই ফিতা কাটিবলৈ আগবাঢ়িছোঁ। গতিকে
ভাল অনুভৱ আছে, ভাল লাগিছে। মানে মণিকাঞ্চন বিদ্যা মন্দিৰ আমাৰ এতিয়া প্ৰায় 14খন স্কুল চলি আছে আৰু আমাৰ 2খন কলেজ চলি আছে। গুৰুকুল একাডেমি আপোনালোকে জানিব, মৰিগাঁও এখন এতিয়া সাফল্যমণ্ডিত কলেজ হিচাপে ৰূপায়িত হৈছে। আমি সকলোবিলাক একেটা সংগঠনৰ আণ্ডাৰতে গ্ৰাম্য শিক্ষা সমিতি আণ্ডাৰত এই স্কুলবিলাক আমি চলাইছোঁ। আৰু এখন বাপুৰাম কলিতা মহাবিদ্যালয় বুলি আমি এজন সমাজকাৰী নামত এখন বিদ্যালয় আৰম্ভ কৰিছোঁ, মহাবিদ্যালয়। তাত আমি দুখীয়া ল'ৰা ছোৱালীবিলাকক বিনামূলীয়াকৈ পঢ়াওঁ, কিতাপ পত্ৰও দিওঁ। আৰু এই যাত্ৰাত মণিকাঞ্চন বিদ্যা মন্দিৰ আমাৰ সহযোগী হিচাপে আগবাঢ়িছোঁ একেলগে সকলোৱে। সাংস্কৃতিক দিশততো আগবাঢ়িব লাগিবই। যে পঢ়া মানেতো এটা এতিয়া পঢ়াটো এনেকুৱা হৈ আছে যে খালি ইনফৰ্মেশ্যন কালেকশ্যন মানে পঢ়া নহয়, তথ্যটো গুগলতো পায়। কিন্তু আমি সাংস্কৃতিক বান যদি নহওঁ, আমি যদি ভাল মানুহ হওঁ, আমি যদি যাত্ৰাত আগ নাবাঢ়োঁ, তেতিয়াহ'লে আমি বৰ ডিগ্ৰীধাৰী হ'লে কোনো ধৰণৰ কাম নহ'ব বুলি মই ভাবোঁ। এনেধৰণৰ অনুভৱ মানে 2016 চনৰ 8 ডিচেম্বৰ তাৰিখে আমি বিদ্যালয়খন প্ৰতিষ্ঠা কৰিছিলোঁ। বিদ্যালয়ে বৰ্তমান 6 বছৰ পাৰ হৈ 7 বছৰত ভৰি দিছে। আৰু এই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ যিটো আগ্ৰহ বা ইয়াৰ বিদ্যালয়ৰ আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যি সুন্দৰভাৱে এই ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰোৱাই আগবঢ়াই লৈ যাব বিচাৰিছে, সেইখিনি ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষাৰ ক্ষেত্ৰত আমি বহুত সুখী হৈছোঁ। আৰু আমি ভাবিছোঁ ভৱিষ্যতেও যাতে এই বিদ্যালয়ৰ জৰিয়তে, এই শিক্ষক শিক্ষয়িত্ৰীৰ জৰিয়তে ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে আমাৰ এই অঞ্চলৰ সুনাম কঢ়িয়াই আনিব বুলি আমি আশা ৰাখিছোঁ। হয়, নমস্কাৰ। মোৰ নাম ভাৰতী দেৱী। এই বিদ্যালয়ৰ প্ৰধান শিক্ষক হিচাপে মই 2016 চনত ইয়াতে প্ৰতিষ্ঠা কৰা গৈছিলে বিদ্যা মন্দিৰ। ইয়াৰ পৰা মই এতিয়া বৰ্তমানলৈ জড়িত হৈ আছোঁ, কাম কৰি আছোঁ। আৰু ইয়াৰ লগতে বহুত দুখ কষ্টৰ মাজেৰে আমি আজি 7 বছৰ পাৰ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি যিখিনি ছাত্ৰ ছাত্ৰী বা শিক্ষক শিক্ষয়িত্ৰী সকলোকে আমি যেনেদৰে পাইছোঁ তেনেদৰে আগবঢ়াই লৈ গৈ আছোঁ। আমি আৰু আগবাঢ়ি যাবলৈ সমূহ অভিভাৱক আৰু সমূহ ৰাইজৰ আমি সহায় সহযোগ বিচাৰোঁ। আৰু আপোনালোকৰ আশীৰ্বাদ আমি সদায় আগবাঢ়ি যাবলৈ। আমাৰ ইয়াতে আপোনাৰ আৰম্ভণিত আমাৰ অংকুৰৰ পৰা হৈছিলে, অংকুৰৰ পৰা এতিয়া বৰ্তমান আমাৰ 7মমান শ্ৰেণীলৈ হৈছে। নতুন বৰ্ষ 2023ত আপোনাৰ আমাৰ 8মমান শ্ৰেণী হ'ব আকৌ। আৰু আমি এনেকৈ গৈ 140জন ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান আমি বিদ্যা মন্দিৰ পাঠদান আৰম্ভ কৰি আছোঁ। আৰু বৰ্তমান আমি 8মমান শ্ৰেণী আগবাঢ়িলে আমি অলপ সফল হ'ম বুলি আমি আশা ৰাখিছোঁ।